প্ৰথম জনালোঁ নতুন এটা ভিডিঅ'লৈ। বিদ্যাৰ্থীসকল, এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম বুৰঞ্জীৰ ৩৬টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনাৰ স্ক'ৰ তলত কমেণ্ট কৰি নিশ্চয় জনাব। তো ব'লা আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল প্ৰথম আহোম ৰজা কোন আছিল? আৰু ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ চাওলুং চুকাফা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল প্ৰথম আহোমৰ ৰাজধানীৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ব চৰাইদেউ। নেক্সট কুৱেশ্যনটো হ'ল জয়দৌল কোনে নিৰ্মাণ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহই। নেক্সট কুৱেশ্যনটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত আৰু ক'ত হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব 1449 চনত অসমৰ নগাঁও জিলাৰ বৰদুৱাৰ আলিপুখুৰী নামে ঠাইত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন প্ৰথম আহোম বৰবৰুৱা কোন আছিল? আৰু ইয়াৰ উত্তৰ হ'ব মোমাই তামুলী। নেক্সট কুৱেশ্যন কোনজন আহোম স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁই পদবী সৃষ্টি কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব চুহুংমুং। নেক্সট কুৱেশ্যন কোনজন আহোম স্বৰ্গদেৱে পোনপ্ৰথমবাৰৰ বাবে বৰফুকন পদবী সৃষ্টি কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ প্ৰতাপ সিংহ। স্বৰ্গদেউ প্ৰতাপ সিংহই পোনপ্ৰথমে বৰফুকন পদবী সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল কোনজন আহোম স্বৰ্গদেৱে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ গদাধৰ সিংহ। গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বোলা হয়? আৰু ইয়াৰ উত্তৰ হ'ব চুডাংফা। চুডাংফাক বামুণী কোঁৱৰ নামেৰে জনা যায় বা নেক্সট কুৱেশ্যন দুধৰ আলি কোনজন ৰজাই নিৰ্মাণ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ গদাধৰ সিংহ। স্বৰ্গদেউ গদাধৰ সিংহই দুধৰ আলি নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন ৰংঘৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? কমন কুৱেশ্যন এইবিলাক। স্বৰ্গদেউ প্ৰমত্ত সিংহ। স্বৰ্গদেউ প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল তলাতল ঘৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই তলাতল ঘৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন স্বৰ্গদেউ শিৱসিংহই বৰ ৰজা ঘোষণা কৰিছিল তেওঁৰ মুখ্য ৰাণীক তেওঁ কোন আছিল? আৰু ইয়াৰ উত্তৰ হ'ব ফুলেশ্বৰী। নেক্সট কুৱেশ্যন কাৰেংঘৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ। কাৰেংঘৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শংকৰদেৱৰ আটাইতকৈ আইতাৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ব খেৰসুতি। নেক্সট কুৱেশ্যন শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? আমি সকলোৱে জানো আৰু ইয়াৰ উত্তৰ হ'ব কুসুম্বৰ ভূঞা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শংকৰদেৱৰ মাতৃৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ হ'ব সত্যসন্ধা। নেক্সট কুৱেশ্যন নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহই 1703 চনত। নেক্সট কুৱেশ্যন জয়সাগৰৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়সাগৰৰ পুখুৰী নিৰ্মাণ কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল আহোম সাম্ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ পুৰন্দৰ সিংহ আহোম সাম্ৰাজ্যৰ শেষজন ৰজা আছিল। নেক্সট কুৱেশ্যনটো হ'ল কোনজন আহোম স্বৰ্গদেৱে বিহুগীত নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহই। নেক্সট কুৱেশ্যন শিৱসাগৰৰ পুখুৰী কোনে খন্দাইছিল? আৰু ইয়াৰ উত্তৰ হ'ব বৰৰজা অম্বিকা কোঁৱৰীয়ে। অম্বিকা কোঁৱৰীয়ে শিৱসাগৰৰ পুখুৰী খন্দাইছিল। নেক্সট কুৱেশ্যন চৰাইদেউত ৰাজধানী কোনে পাতিছিল? আৰু ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ চাওলুং চুকাফাই। নেক্সট কুৱেশ্যন শিৱসাগৰৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব বৰৰজা অম্বিকা কোঁৱৰী।
অম্বিকা কুঁৱৰীয়ে শিৱসাগৰৰ শিৱদৌল নিৰ্মাণ কৰিছিল। মোৰ নেক্সট কুৱেশ্যনটো হ'ল শিৱসাগৰৰ জয়দৌল কোনে নিৰ্মাণ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন, মেছাগড় পুখুৰী কোনে খুন্দাইছিল? আৰু ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ প্ৰতাপ সিংহ। নেক্সট কুৱেশ্যন, শিৱসাগৰৰ ফাকুৱা দৌল কোনে নিৰ্মাণ কৰাইছিল? আৰু ইয়াৰ উত্তৰটো হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহ। স্বৰ্গদেউ ৰুদ্ৰসিংহই শিৱসাগৰৰ ফাকুৱা দৌল নিৰ্মাণ কৰাইছিল। আৰু ইয়াৰ উত্তৰ হ'ব নেক্সট কুৱেশ্যনটো হ'ল গৌৰীসাগৰ পুখুৰী আৰু দৌল কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব বৰৰাণী ফুলেশ্বৰ কুঁৱৰী। বৰৰাণী ফুলেশ্বৰ কুঁৱৰীয়ে গৌৰীসাগৰ পুখুৰী আৰু দৌল নিৰ্মাণ কৰাইছিল। নেক্সট কুৱেশ্যন, তেজপুৰৰ অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো। আৰু ইয়াৰ উত্তৰ হ'ব বাণৰজা। বাণৰজাই তেজপুৰৰ অগ্নিগড় নিৰ্মাণ কৰাইছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শৰাইঘাটৰ যুদ্ধ কাৰ মাজত হৈছিল? এইটো আমি সকলোৱে জানো, আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, আহোম আৰু মোগলৰ মাজত হোৱা শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব 1671 চনত আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল আহোম আৰু মোগলৰ মাজত হোৱা শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি আৰু মোগলৰ সেনাপতি কোন আছিল? আৰু ইয়াৰ উত্তৰ হ'ব আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ। নেক্সট কুৱেশ্যনটো হ'ল আহোম আৰু মোগলৰ মাজত হোৱা শৰাইঘাটৰ যুদ্ধৰ সময়ত ৰজা কোন আছিল? আৰু ইয়াৰ উত্তৰ হ'ব উদয়াদিত্য সিংহ। আহোম আৰু মোগলৰ মাজত হোৱা শৰাইঘাটৰ যুদ্ধৰ সময়ত ৰজা আছিল উদয়াদিত্য সিংহ। নেক্সট কুৱেশ্যনটো হ'ল স্বৰ্গদেউ চাওলুং চুকাফাই চৰাইদেউত ৰাজধানী কিমান চনত প্ৰতিষ্ঠা কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব 1253 চনত। নেক্সট কুৱেশ্যন, চীনা পৰিব্ৰাজক হিউৱেন চাং কাৰ ৰাজত্বকালত অসমলৈ আহিছিল? এইটো আমাৰ সকলোৱে জনাজাত। আৰু ইয়াৰ উত্তৰ হ'ব কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাং আমাৰ অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ শ্ৰেষ্ঠ আৰু শেষৰজন ৰজাৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ হ'ব কুমাৰ ভাস্কৰ বৰ্মন। কুমাৰ ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ আৰু শেষৰজন ৰজা। বিদ্যাৰ্থীসকল, এইটোৱে আছিল আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো আজিলৈকে ইমানেই, ধন্যবাদ।